and it's free. So finally I am in lavender field. Hello. So finally মই আহিলো lavender fieldত. Valensole. It's so famous in France. It's very famous for lavender. ইয়াতে বিশেষকে lavender খেতি কৰা হয় ইয়াৰ সকলো মানুহে যিমান গাঁৱত আছে বেছিভাগ মানুহৰে ইনকাম সোৰ্স হৈছে lavender field and olive trees. আৰু আজি যেহেতু বিৰাট ধুনীয়া সানি দিন একদম মানে পারফেক্ট ফর ল্যাভেন্ডার ফিল্ড আমি আহিছো 7 জন গ্রুপ এটাত সো দিস ইজ দ্য ফার্স্ট ফিল্ড উই ভিজিট এন্ড চাৰিওফালে যিমান চকু গৈছে ল্যাভেন্ডার্স অনলি ল্যাভেন্ডার্স তাৰপিছত আমি ইয়াৰ পিছত আকৌ ভিজিট কৰিম ইয়াৰ ফ্যাক্টরি কেনেকৈ কি হাৰভেষ্ট কৰে যেহেতু হাৰভেষ্টৰ দিন সমু চাপি আহিছে 15th of July. 15th of July harvest hobo tar pisot aru iman dhuniya lavender apnaloke dekhibole napai he karone tar agote ami we don't miss the opportunity so ami ahilu lavender field ake je lavender field keneka hoy moru kintu prothom obhigota aru mor pisphale ase olive trees yes olive bahut famous hoy yate je green aru violet or combination to আৰু এইফালে হুকান মাটি মানে সাংঘাতিক এটা ধুনিয়া লাগিছে আৰু এইফালে আছে সৰু ভ্যালেন্সল গাঁওখন আমি হয়তো যাম তালে আমি বৰ্তমান ইয়াতে আছো They're here like doing the work, you know, doing some honey, lavender honey. Most of the time they do not, well, yeah, they do not sting. And you know what? I have lavender essential oils if they do. এয়া হ'ল আমাৰ আটাইবোৰ গ্ৰুপ মেম্বাৰ্ছ আৰু লগতে আছিলে আমাৰ টুৰ গাইড মিছ কোকো এণ্ড শ্বি কেন স্পীক ভেৰি গুড ইংলিছ ফ্ৰেঞ্চ ইটালিয়ান এণ্ড স্পেনিছ আৰু বাকীবোৰ মেম্বাৰ্ছ আহিছিলে পৃথিৱীৰ বিভিন্ন জেগাৰ পৰা আমাৰ বাকী গ্ৰুপ মেম্বাৰসমূহ আহিছিলে যেনেকৈ অষ্ট্ৰেলিয়া আমেৰিকা চাইনা আৰু আহিছিলে লণ্ডনৰ পৰা তো এইখন আমাৰ ফাৰ্ষ্ট ফিল্ড আমি ভিজিট কৰিছোঁ ইয়াৰ পৰা আমাৰ ভ্যালেন্সল যাত্ৰা আৰম্ভ হ'ল ভ্যালেন্সল ট্ৰিপৰ বাবে আমি আগতীয়াকৈ অনলাইন টিকেট বুক কৰিছিলোঁ এক্সেন প্ৰভান্সৰ পৰা ভ্যালেন্সললৈ মাত্ৰ 1.5 ঘণ্টা সময় লাগে ভ্যালেন্সলত লেভেণ্ডাৰ পথাৰ চাবলৈ আহিবলৈ আপোনালোকে প্ৰাইভেট কাৰ বা টেক্সি বুক কৰিব লাগিব কাৰণ ইয়াত কোনো পাব্লিক ট্ৰান্সপৰ্ট নচলে so this is lavender okay lavender is spreading higher And the flower is very pointed. Nothing to do with the one we saw, space flower. And what I love is the perspective of the long row. এয়া কিন্তু লেভেণ্ডাৰ নহয় এয়া হৈছে লেভেণ্ডিন লেভেণ্ডাৰ আৰু লেভেণ্ডিনৰ মাজত কিছু পাৰ্থক্য আছে লেভেণ্ডিন কণ্টেইনছ মোৰ কেম্ফাৰ যাৰ বাবে বেছি ষ্ট্ৰংগাৰ স্মেল আৰু শাৰ্পাৰ চেণ্ট পোৱা যায় লেভেণ্ডিন দেখিবলৈ অলপ বেছি ওখ জোপোহা আৰু ইয়াৰ ফুলবোৰ সাধাৰণতে জোঙা আকৃতিৰ হয় আৰু ৰংটো অলপ বেছি ডাঠ বেগুনীয়া হয় আমি ইউজ কৰা সাধাৰণতে বহুত বস্তুত লেভেণ্ডিন ইউজ হয় যেনে ৰুম ফ্ৰেছনাৰ এচেঞ্চিয়েল অইল হাউচ হোল্ড ক্লিনিং এণ্ড ডিটাৰজেণ্ট লেভেণ্ডাৰ আৰু লেভেণ্ডিনৰ পাৰ্থক্য আপোনালোকে নিজে দেখিলেও গম পাব কাৰণ লেভেণ্ডাৰ ফুলটো দেখিবলৈ বেছি জোপোহা আৰু ওখ নহয় আৰু ইয়াৰ ফুলবোৰ লেভেণ্ডিনৰ নিচিনা জোঙা নহয় ৰংটো অলপ পাতল বেগুনীয়াৰ নিচিনা হয় লেভেণ্ডাৰ ফিল্ড ভিজিট কৰাৰ বেষ্ট টাইম হৈছে জুন টু জুলাই
আৰু জুলাই মাহৰ মিডিলত হাৰ্ভেষ্টৰ সময় হৈ যায়। যদি আপোনালোকে ভাবিছে লেভেণ্ডাৰ ফিল্ড ভিজিট কৰিবলৈ, তেতিয়াহ'লে জুলাই মাহৰ ফাৰ্ষ্ট উইকমানত গ'লে ভাল হয় আৰু সেইখিনি সময়ত সম্পূৰ্ণভাৱে ফুলবোৰ ফুলি থকা দেখা যায়। লেভেণ্ডিন ফুলবোৰৰ ভিতৰত সাধাৰণতে বহুত মৌমাখি বহি থাকে, ফুলৰ ৰস খাবলৈ আহে। সেইবাবে আমাক গাইডে আগতীয়াকৈ কৈছিলে যে অলপ ভিতৰৰ ফালে গ'লে সাৱধানে যাব। আৰু তেওঁৰ লগত এচেঞ্চিয়েল অইল আছিলে, কৈছে যদি কিবাকে কামোৰে আপোনালোকে লগাই ল'ব পাৰিব, কোনো চিন্তা নাই। লেভেণ্ডাৰ ফিল্ডৰ পৰা উভতি অহাৰ পথত দেখিলোঁ ছানফ্লাৱাৰ ফিল্ড। তাৰ বাবে আমি গাইডক ক'লোঁ ইয়াত কিছু সময় ৰখাবলৈ। আমি কিছুমান ফটো আৰু ভিডিঅ' তাত ল'লোঁ আৰু অলৰেডি বহুত টুৰিষ্ট আছিলে, আপোনালোকে দেখিছে ভিডিঅ'ত। সকলোৱে ছানফ্লাৱাৰৰ মাজত ফটো ভিডিঅ' শ্বুট কৰি আছিলে। লেভেণ্ডাৰ ফিল্ড চাইডত ছানফ্লাৱাৰ ফিল্ড। চ' এতিয়াও ভালকৈ ফুলা নাই। আই থিংক আগষ্ট মাহলৈকে আৰু বেছিকৈ ব্লুম কৰিব, তেতিয়া আৰু দেখিবলৈ ভাল লাগিব। চ' আমি এটা জেগাত আহিছোঁ য'ত 45 মিনিটছ আমি ব্ৰেক লৈছোঁ। বিৰাট ধুনীয়া এটা কেফে, ৰেষ্টুৰেণ্ট এণ্ড বুটিক্স সকলোৱে ইয়াতে আহি মানে জিৰায় আৰু বাথৰুম টয়লেটছ আছে এভেইলেবল, ফুড এণ্ড মষ্ট ইম্পৰ্টেণ্ট ইয়াৰ বিখ্যাত লেভেণ্ডাৰ আইচক্ৰীম। ইয়াত সকলোতকৈ ভাল লেভেণ্ডাৰ আইচক্ৰীম পোৱা যায়। যিহেতু প্ৰভাঞ্চ এৰিয়াত লেভেণ্ডাৰৰ খেতি বেছি, সেইবাবে ইয়াত এই আইচক্ৰীমটো বিৰাট ফেমাছ। আমি ফাৰ্ষ্ট টাইমৰ বাবে ট্ৰাই কৰিব ওলাইছোঁ। So এয়া হ'ল লেভেণ্ডাৰ আইচক্ৰীম, যোনটো ইয়াতে মানে স্পেচিয়েল হয়। You can see the lavender inside the ice cream. And this one is saffron and lavender. So we are enjoying. So আমি এতিয়া আহিছোঁ অলিভ গাৰ্ডেন এখনলৈ। এই ৰেষ্টুৰেণ্টখনৰ বেক চাইডেই আছে। তেওঁলোকৰ এইটো হোম ওন কোম্পানী হয়, আই থিংক নিজস্ব অলিভ গ্ৰ' কৰে। চ' এইবোৰ জাষ্ট লাগিব ধৰিছে আৰু মানে এতিয়াওতো বহুত সৰু আছে। এইফালে ওপৰৰ ফালে কিছু দেখিবলৈ পাইছোঁ। হয় এয়া চ' এইবোৰ অলিভছ
এই অলিভটো কিন্তু আমাৰ জলফাই যোনটো পায় মানে অসমৰ বা ইণ্ডিয়াত স্পেচিয়েলি অসমত যোনটো পায় তাৰ নিচিনা নহয়। এই অলিভটো হ'ল যাৰ পৰা তেল বনায়, অলিভ অইল, এণ্ড বহুত কছমেটিক্স হয়, এণ্ড ভাৰ্জিন অলিভ অইল যোনবোৰ মানে আমি কিনো সেইবোৰ এই অলিভটোৰ পৰাই বনোৱা হয়। বিশেষকৈ এই অলিভটো বেছি ডাঙৰ নহয়, সৰু ভেৰাইটিৰ হয় আৰু অলপ। অলিভ গ্ৰ' কৰা প্ৰভাঞ্চৰ এক পৰম্পৰাও হয় আৰু ইয়াৰ শ্বেপ এণ্ড চাইজ আৰু কালাৰ নিৰ্ভৰ কৰে ইয়াৰ ভেৰাইটিৰ ওপৰত আৰু ৱেডাৰৰ ওপৰত। আমাৰ ব্ৰেক টাইম শেষ হ'ল আৰু এতিয়া আমি উভতি যাম ইক্সেন প্ৰভাঞ্চলৈ। তাৰ পৰা আমাৰ গধূলি 5টা বজাত ট্ৰেইন আছে আকৌ এভিনিউলৈ। এয়া আমি আহি পালোঁ ইক্সেন প্ৰভাঞ্চ আৰু এয়া হ'ল চিটি চেণ্টাৰ। আমি এখন ৰেষ্টুৰেণ্টলৈ গৈ আছোঁ। দুপৰীয়া 1টা বাজিছে, বিৰাট ভোক লাগিছে। তাৰ বাবে এখন ৰেষ্টুৰেণ্ট বিচাৰি আছোঁ, ভাল কিবা পাই যদি খাবলৈ, আৰু তাতে কিছু সময় আমি ৰেষ্ট কৰিম। তাৰপিছত আমি আকৌ যাম ষ্টেচনলৈ। আহি এখন চাইনিজ এছিয়ান ৰেষ্টুৰেণ্ট, য'ত মই অৰ্ডাৰ কৰিছিলোঁ পেড থাই, চিকেন পেড থাই and some momos. এয়া আহি পালোহি আমি ষ্টেচন আৰু কিছু সময়ৰ পিছত আমাৰ ট্ৰেইন আছে। আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। যদি ভাল লাগে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো। আৰু নতুন ভিডিঅ'ৰ বাবে ন'টিফিকেশ্যন পাবলৈ বেল আইকনটো বজাই দিব। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।